নমস্কাৰ বন্ধুসকল মই ৰিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ৰিম্পি চেণ্ডৰ কলো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে ব্ৰা কাট ব্লাউজ এটা কেনেকুৱাকৈ চিলাই কৰে তাৰ ওপৰত ভিডিঅ'টো আগবঢ়াই দি আছো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব প্ৰথমে মই যেটো আস্তাৰ কাপোৰ আৰু মেইন কাপোৰ কাটিং কৰি ৰাখিছিলো সেইকেইটা ধুনীয়াকৈ ইয়া মিলাই লৈ লৈছো এয়া দেখিছে আপোনালোকে আৰু এতিয়া মই কেনেকুৱাকৈ পাৰ্টবোৰ জইন দিয়া হয় ষ্টেপ বাই ষ্টেপ গুটেখিনি দেখুৱাই দিম আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু বুজি পাব বুলি আশা কৰোঁ এয়া দেখিছে এটো আমাৰ ফাৰ্স্ট পাৰ্ট বুলি ক'ব পাৰি এই দুটা পাৰ্ট মই ধুনীয়াকৈ লৈ লৈছো আৰু লৈ প্লে এইখিনিতে মাজৰ অংশতে আমি চিলাই জইন দি দিম তেতিয়া আমাৰ কাপোৰৰ ফিনিশিং ধুনীয়াকৈ আহিব আৰু কেনেকুৱাকৈ চিলাইটো কৰা হয় এটো চাই লওক এয়া দেখিছে এনেকুৱাকৈ দুটা পাৰ্ট আমি লৈ লম ধুনীয়াকৈ আৰু যেটো ফ্ৰন্টৰ কাপোৰ হয় আমাৰ মেইন কাপোৰ হেতু আমি ভিতৰ ফালে ৰাখি আস্তাৰ কাপোৰটো আমি বাহিৰ ফালে এনেকুৱাকৈ ৰাখি লৈ পাই চিলাই কৰি লৈছো আৰু আপোনালোকে এনেকুৱাকৈ ধুনীয়াকৈ চিলাই কৰি ল'ব এইখিনি চিলাই কৰি আমি ধুনীয়াকৈ কাপোৰটো এনেকুৱাকৈ উলটিয়াই লম এয়া দেখিছে আৰু এতিয়া আমি য'ত চিলাই জইন দিছিলো সেইখিনিৰ ওপৰতে এটা মই ফিনিশিং চিলাই দি দিম যাতে আমাৰ কাপোৰটো ধুনীয়াকৈ বহি যায় আৰু ফিনিশিংটো ধুনীয়াকৈ আহে তাৰ বাবে এনেকুৱাকৈ আপোনালোকে চিলাইটো ধুনীয়াকৈ কৰি ল'ব আৰু যেটো আমি জইন দিছিলো তাৰ ওপৰতে দিব তেতিয়া আমাৰ ফিনিশিংটো ধুনীয়াকৈ আহিব এইখিনি চিলাই কৰি প্লাই আমি কাপোৰটো ধুনীয়াকৈ আতৰাই লম আতৰাই লৈ প্লাই তাৰ ওপৰত আমি এতিয়া আকৌ এটা মেইন চিলাই দিম তাৰ বাবে কাপোৰটো এনেকুৱাকৈ দুভাজ কৰি ল'ব দুভাজ কৰি প্লাই যিখিনি একেবাৰে মাজৰ অংশ সেইখিনিত হাফ ইঞ্চতকৈ অলপ বেছি আৰু 1 ইঞ্চতকৈ অলপ কম কাপোৰ জোখ লৈ প্লাই এনেকুৱাকৈ চিলাই কৰি দিব এটো আমি তলফালৰ পৰা ত্ৰিভুজৰ নিচিনাকৈ ওপৰফালে চিলাই কৰি দিছো আপোনালোকে এনেকুৱাকৈ চিলাই কৰি দিব এয়া দেখিছে আমাৰ কটৰি বা ব্ৰা কাটৰ শেপটো ধুনীয়াকৈ আহি গ'ল এতিয়া আমি বাকি পাৰ্টবোৰ এটেচ দিম তাৰ বাবে আমি যেটো সেকেন্ড বা থাৰ্ড পাৰ্ট যেটো হয় হেতু আমি এনেকুৱাকৈ লৈ লম লৈ প্লাই আস্তাৰ কাপোৰ আৰু মেইন কাপোৰ দুয়োটা ধুনীয়াকৈ মই মিলাই লৈছো আৰু যদি আপোনালোকে আস্তাৰ কাপোৰ আৰু মেইন কাপোৰ দুয়োটা চিলাই প্লাই জইন দি ল'ব পাৰে তেন্তে জইন দি ল'বও পাৰে তাৰ পাছত আমি যেটো প্ৰথমে চিলাই কৰি ৰাখিছিলো সেই পাৰ্টটো এতিয়া আমি আস্তাৰ কাপোৰ আৰু মেইন কাপোৰ দুয়োটা মিলাই পাই ধুনীয়াকৈ তাৰ লগত জইন দি আছো এয়া দেখিছে আপোনালোকে এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ ৰাউন্ড শেপত চিলাই কৰি দিব এনেকুৱাকৈ আমি গোটেই পাৰ্টটো জইন দিয়াৰ পাছত এই পাৰ্টটো আমি ধুনীয়াকৈ এনেকৈ খুলি লৈ প্লাই ফ্ৰণ্ট পাৰ্টত উলটিয়াই লৈছো আৰু উলটিয়াই লৈ প্লাই আমি যেটো চিলাই দিলো এতিয়া তাৰ ওপৰতে আমি এটা ফিনিশিং চিলাই দি আছো এয়া দেখিছে মই কেনেকুৱাকৈ চিলাইটো দিছো আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ চিলাইটো দি ল'ব তেতিয়া আমাৰ কাপোৰৰ ফিনিশিংটো ধুনীয়াকৈ আহি যায় আৰু দেখিবলৈ ব্লাউজটো লুকটো ধুনীয়া হয় তাৰ বাবে আমি এনেকুৱাকৈ ফিনিশিং চিলাইটো দিওঁ আপোনালোকেও দি ল'ব তাৰ পাছত আমি কাপোৰটো ধুনীয়াকৈ উলটিয়াই লম আৰু তলত যদি কাপোৰ কিবা আগ পিছ হৈ আছে সেইখিনি ধুনীয়াকৈ মিলাই প্লাই কাটিং কৰি লম আৰু আপোনালোকেও এনেকুৱা যদি আগ পিছ হয় তেন্তে কাটি ল'ব আৰু যদি সমান হৈ থাকে তেন্তে একো কৰিব দৰকাৰ নাই এতিয়া আমি ইয়াৰ তলত যেটো বেল্ট হয় হেতু এটাচ কৰিম তাৰ বাবে মই আস্তাৰ কাপোৰ আৰু মেইন কাপোৰ দুয়োটা মিলাই লৈ লৈছো লৈ প্লাই আমি যিকিটা পাৰ্ট আগতে আমি এটাচ কৰি থৈছিলো তাৰ ওপৰত এনেকুৱাকৈ ৰাখি লৈছো এয়া দেখিছে মই কেনেকুৱাকৈ ৰাখিছো আৰু এনেকুৱাকৈ এইখিনিত আমি এটা চিলাই কৰি দিম এনেকুৱাকৈ চিলাই কৰি প্লাই এই পাৰ্টটো আমি ধুনীয়াকৈ ফ্ৰণ্ট পাৰ্টত উলটিয়াই লম এয়া দেখিছে এতিয়া ইয়াৰ ওপৰত আমি হাফ ইঞ্চতকৈ অলপ কম গেপ দি প্লাই ধুনীয়াকৈ ইয়াৰ ওপৰত চিলাইটো মাৰি দিম এয়া দেখিছে আপোনালোকে মই কেনেকুৱাকৈ চিলাইটো কৰিছো আৰু আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ চিলাইটো কৰি ল'ব এয়া এতিয়া আমি গোটেই পাৰ্টটো ধুনীয়াকৈ আমি গোটেই পাৰ্টকেইটা এটা জইন দি দিলো হলেও আমি সাইডৰ যিখিনি অংশ আছে সেইখিনি আমি যেহেতু মই এটো আস্তাৰ কাপোৰ আৰু মেইন কাপোৰ জইন দি লোৱা নাছিলো তাৰ বাবে মই গোটেইখিনি ৰাউন্ডকৈ এবাৰ চিলাই কৰি দি আছো আৰু যদি আপোনালোকে আস্তাৰ কাপোৰ আৰু মেইন কাপোৰ দুইটা এটাচ কৰি প্লাই পাৰ্টকেইটা জইন দিছিল তেন্তে আপোনালোকে এই চিলাইটো নিদিলেও হ'ব এনেকুৱাকৈ মই গোটেই ৰাউন্ডকৈ এইখিনি চিলাই কৰি লম আৰু আপোনালোকেও ধুনীয়াকৈ এইখিনি চিলাই কৰি ল'ব আৰু এই পাৰ্টটো মই যেনেকুৱাকৈ ৰেডি কৰিছো তেনেকুৱাকৈ মই আৰু এটা পাৰ্টটো ধুনীয়াকৈ ৰেডি কৰি ল'ম এইখিনি কমপ্লিট হোৱাৰ পাছত আমি ইয়াত এটা ধুনীয়াকৈ 1.5 ইঞ্চৰ এটা
জোখৰ এটা এই কাপোৰৰ টুকুৰা লৈ লৈছোঁ আৰু এইটোক দুভাজ কৰি পেলাই এনেকুৱাকৈ ৰাখি পেলাই আমি ইয়াত এটা হুকৰ ঘৰৰ বাবে হুকটো য'ত লগোৱা হয় তাৰ বাবে আমি এইখিনিত এটা চিলাই কৰিম তাৰ বাবে দুভাজ কৰি লৈছোঁ কাপোৰটো যিটো কাপোৰৰ টুকুৰা আৰু এইটো মই একেবাৰে ছাইডত হাফ ইঞ্চতকৈ অলপ কম গেপ দি পেলাই এইখিনি চিলাই কৰি দিলোঁ এয়া দেখিছে এইখিনি চিলাই কৰি পেলাই এতিয়া আমি এই কাপোৰ টুকুৰাটো আকৌ এটা ফল্ড কৰিম এয়া দেখিছে এনেকুৱাকৈ এতিয়া ইয়াৰ ওপৰত মই আকৌ এটা চিলাই দিম ফিনিচিঙৰ বাবে এনেকুৱাকৈ আপোনালোকেও ধুনীয়াকৈ চিলাই কৰি ল'ব এইখিনি হোৱাৰ পাছত আমি যিটো লেছ এটা এটেচ কৰিলোঁ সেই কাপোৰৰ টুকুৰাটো আমি বেক পাৰ্টত এনেকুৱাকৈ ওলটিয়াই পেলাই চিলাই এটা দি দিম এয়া দেখিছে মই কেনেকুৱাকৈ ওলটিয়াই লৈছোঁ এনেকুৱাকৈ আপোনালোকেও ওলটিয়াই ল'ব আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে একেবাৰে সহজে আৰু কম সময়ৰ ভিতৰত আপোনালোকে কেনেকুৱাকৈ চিলাই কৰি ল'ব পাৰিব সেইটো চেষ্টা কৰি পেলাই মই গোটেইখিনি ডিটেইলছ বুজাই দিব চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাব এয়া দেখিছে এই পাৰ্টটো আমাৰ কমপ্লিট হৈ গ'ল ইয়াৰ নিচিনাকৈ মই আৰু এটা পাৰ্ট কমপ্লিট কৰি ল'ম কিন্তু যিটো আমি এতিয়া হুকৰ লেছটো লগালোঁ সেই লেছটো আমি ইয়াত অলপ বেলেগকৈ লগাম ইয়াৰ বাবে লেছটো মই উলটা চাইডে প্ৰথমে লৈ লৈছোঁ আৰু যিটো লেছৰ কাপোৰৰ টুকুৰাটো সেইটো মই আগৰটোতকৈ অলপ ডাঙৰকৈ কাটিং কৰিছোঁ এইখিনি মই ধুনীয়াকৈ এটেচ কৰি লোৱাৰ পাছত আপোনালোকে দেখিছে মই এটেচ কৰি ল'লোঁ তাৰ পাছত মই এই কাপোৰ টুকুৰাটোৰ ওপৰত আকৌ এটা চিলাই দিম যেনেকুৱাকৈ সেইটোত দিছিলোঁ তেনেকুৱাকৈ আপোনালোকে এইটোতো দি ল'ব তাৰ পাছত এই কাপোৰটো ধুনীয়াকৈ আমি ফ্ৰণ্ট পাৰ্টত ওলটিয়াই ল'ম এয়া দেখিছে এনেকুৱাকৈ ফ্ৰণ্ট পাৰ্টত ওলটিয়াই পেলাই হাফ ইঞ্চ বাহিৰ ফালে ওলাই থকাকৈ ধুনীয়াকৈ ভাঁজ কৰি পেলাই আমি এইখিনিত চিলাই কৰি দিম ইয়াত হ'ব আমাৰ হুকৰ ঘৰটো য'ত আমি হুকটো লগাওঁ তাৰ বাবে এনেকুৱাকৈ এইখিনি ডাবল চিলাই দি পেলাই ধুনীয়াকৈ ফিটিং কৰি ল'ব এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্টটো কমপ্লিট হৈ গ'ল এতিয়া আমি বেক পাৰ্টৰ কাপোৰটো ৰেডি কৰিম তাৰ বাবে এইখিনিত মই ধুনীয়াকৈ এতিয়া পিং এটা এটেচ কৰি পেলাই এই কাপোৰটো জইন দি ৰাখিছোঁ বেক পাৰ্টৰ মেইন কাপোৰটো আৰু আস্তাৰ কাপোৰটো দুয়োটা লৈ লৈছোঁ মই আৰু আস্তাৰ কাপোৰটোত মই জোখ অনুযায়ী কাটিং কৰি ৰাখিছোঁ সেই কাপোৰটো মই মেইন কাপোৰৰ ওপৰত এনেকুৱাকৈ ধুনীয়াকৈ ৰাখি ল'ম ৰাখি পেলাই আমি যিটো কাপোৰৰ কাটৰ শ্বেপ হয় সেই শ্বেপ অনুযায়ী মই মেইন কাপোৰটোত এটেচ কৰি দিম এয়া দেখিছে মই কেনেকুৱাকৈ লৈ লৈছোঁ এনেকুৱাকৈ আপোনালোকে লৈ পেলাই চিলাই কৰি দিব আৰু যদিহে আপোনালোকে এই ব্লাউজটো কেনেকুৱাকৈ কাটিং কৰে নাজানে বা ব্ৰা কাট ব্লাউজ ডাবল প্লেট কাটৰি ব্লাউজ কেনেকুৱাকৈ কাটিং কৰে নাজানে তেনেহ'লে মই তাৰ ভিডিঅ' মোৰ চেনেলত দি ৰাখিছোঁ সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু এনেকুৱাকৈ গোটেই মই এতিয়া বেক পাৰ্টৰ কাপোৰটো ধুনীয়াকৈ মেইন কাপোৰত এটেচ কৰি ল'ম আৰু যদিহে আপোনালোকে ফাৰ্ষ্ট টাইমৰ বাবে মোৰ চেনেলটো চাই আছে তেনে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই যাব এইখিনি চিলাই কমপ্লিট হোৱাৰ পাছত আমাৰ যিখিনি অলাগতিয়াল কাপোৰ বা যিখিনি অভাৰ হৈ আছে সেইখিনি কাটি পেলাই এনেকুৱাকৈ উলিয়াই ল'ব এয়া মই এইখিনি কাটি উলিয়াই লৈছোঁ আৰু আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ কাটিং কৰি পেলাই উলিয়াই ল'ব এই ভিডিঅ'টো অলপ দীঘলীয়া হৈছে কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক একেবাৰে A to Z গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিছোঁ তাৰ বাবে এতিয়া মই এই কাপোৰটো ধুনীয়াকৈ এনেকুৱাকৈ এটা টাক্স পইণ্ট দি পেলাই চিলাই কৰি দিম এয়া দেখিছে আপোনালোকে এইখিনি ছাইডত হাফ ইঞ্চতকৈ অলপ কম কাপোৰ লৈ পেলাই আমি এইখিনি এনেকুৱাকৈ তিৰচাকৈ চিলাই কৰি দিছোঁ এইটো চিলাইটো দিলে আমাৰ বেক পাৰ্টৰ ফিনিচিং ধুনীয়াকৈ আহিব তাৰ বাবে আৰু আপোনালোকেও এনেকুৱাকৈ চিলাইটো কৰি ল'ব আৰু এই ব্লাউজটো মই কেনেকুৱাকৈ কাটিং কৰিছোঁ সেইটো দি ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব কিন্তু এয়া দেখিছে আমাৰ বেক পাৰ্ট ৰেডি হৈ গ'ল এতিয়া ফ্ৰণ্ট পাৰ্টৰ যিটো কাপোৰ হয় তাত মই এটা পিন আপ লগাই লৈছোঁ পিন লগাই লৈছোঁ আৰু এতিয়া ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট আমি দুয়োটা এটেচ কৰিম তাৰ বাবে আমি ফ্ৰণ্ট পাৰ্টৰ কাপোৰটো এনেকুৱাকৈ ৰাখি লৈছোঁ এয়া দেখিছে আৰু ইয়াৰ ওপৰত আমি বেক পাৰ্টৰ কাপোৰটো ওলোটাকৈ ৰাখি ল'ম এয়া দেখিছে আৰু যিখিনি অভাৰ কাপোৰ আছে আপোনালোকে সেইখিনি ধুনীয়াকৈ কাটিং কৰি ল'ব কাটি পেলাই এইখিনি প্ৰথমে শ্বল্ডাৰটো বাহুটো এটেচ কৰি ল'ব এয়া দেখিছে মই কেনেকুৱাকৈ এটেচ কৰি আছোঁ এনেকুৱাকৈ আপোনালোকে এটেচ কৰি ল'ব এনেকুৱাকৈ দুটা বাহু আপোনালোকে এটেচ কৰি ল'ব
এতিয়া আমি ব্লাউজৰ যিটো বডিটো সেইটো আমি চিলাই কৰিম তাৰ বাবে প্ৰথমে মই বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্টৰ একেবাৰে মাজৰ অংশটো এনেকুৱাকৈ জুখি লৈ লৈছোঁ সমানকৈ আৰু এতিয়া সাইডৰ কাপোৰখিনি এনেকুৱাকৈ মিলাই লৈছোঁ দেখিছে আপোনালোকে এনেকুৱাকৈ দুয়োটা সাইডে মই ধুনীয়াকৈ মিলাই ল'ম আৰু সাইডত একেবাৰে সাইডত এয়া চিলাইটো দি লৈছোঁ এনেকুৱাকৈ প্ৰথমে আপোনালোকে জইন দি ল'ব জইনটো দি পেলাই পাছৰ আমি যিখিনি চিলাই কৰিব লাগে সেইখিনি কৰিম কিন্তু এনেকুৱাকৈ আপোনালোকে দুয়োটা সাইডে ধুনীয়াকৈ চিলাইটো কৰি ল'ব প্ৰথমে এতিয়া আমি যেটো পিন লগাই ৰাখিছিলোঁ সেই পিনটো ধুনীয়াকৈ খুলি ল'ম খুলি লৈ পেলাই আমি যেটো তলৰ একেবাৰে তলৰ খোলা অংশ আছে এই অংশটোত আমি ধুনীয়াকৈ কাপোৰ যিখিনি অলপ আগপিছু আছে সেইখিনি কাটি উলিয়াই ল'ম ধুনীয়াকৈ মিলাই আৰু এতিয়া ইয়াত আমি লেছটো এটাচ কৰি দিম লেছ বা যেটো আমি 2 ইঞ্চ জোখৰ এটা কাপোৰৰ টুকুৰা কাটিং কৰিম আৰু এই টুকুৰাটো আমি ইয়াত এটাচ কৰিম কেনেকুৱাকৈ এটাচ কৰোঁ সেইটো চাই লওক আপোনালোকে ইয়াত এতিয়া আমি লেছৰ কাপোৰৰ টুকুৰাটো আমি এটাচ কৰিম এয়া দেখিছে মই কাপোৰৰ টুকুৰাটো কাটিং কৰি ৰাখিছিলোঁ আৰু সেই কাপোৰটো মই একেবাৰে তলৰ অংশত এনেকুৱাকৈ ৰাখি লৈছোঁ আৰু এনেকুৱাকৈ এতিয়া মই চিলাই কৰি থৈ যাম এনেকুৱাকৈ গোটেইখিনি আপোনালোকে চিলাই কৰি ল'ব আৰু মই যেনেকুৱাকৈ চিলাই কৰিছোঁ এনেকুৱাকৈ চিলাই কৰিব আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে তেতিয়া আপোনালোকে আৰু বেলেগ ভিডিঅ' চাবলৈ দৰকাৰ নহ'ব বা আপোনালোকে বেলেগ কৰবাত শিকিব যোৱাৰো দৰকাৰ নহ'ব আপোনালোকে A to Z গোটেইখিনি এই ব্লাউজ এটা কেনেকুৱা চিলাই কৰে গোটেইখিনি জানি যাব এয়া দেখিছে মই এনেকুৱাকৈ গোটেইখিনি চিলাই কৰি দি আছোঁ আৰু আপোনালোকেও এনেকুৱাকৈ গোটেইখিনি চিলাই কমপ্লিট কৰি ল'ব এয়া মই খিনি চিলাই কমপ্লিট কৰি ললোঁ এতিয়া আমাৰ যিখিনি ওভাৰলেছ আছে লেছ বা কাপোৰৰ টুকুৰা খিনি আমি কাটি উলিয়াই ল'ম তাৰ পাছত কাপোৰটো এনেকুৱাকৈ আমি যেটো কাপোৰৰ টুকুৰা হয় এটো ফোল্ড কৰি প্লাই ওপৰত আকটা ফিনিশিং চিলাই দি দিছোঁ যাতে আমাৰ কাপোৰৰ লুকটো ধুনীয়া আহে তাৰ বাবে আপোনালোকেও এই চিলাইটো দিবলৈ নাপাহৰিব তেন্তে আমাৰ যদি নিদিয়ে তেনেহলে আমাৰ ব্লাউজৰ লুকটো অলপ ফিনিশিংটো ধুনীয়া লাগিব তাৰ বাবে এনেকুৱাকৈ ধুনীয়াকৈ আপোনালোকে চিলাই কৰি ল'ব কৰি লৈ প্লাই যেটো এতিয়া আমি লেছটো এটাচ কৰিছোঁ এটো বেক পাৰ্টত উলটিয়াই প্লাই চিলাইটো কৰি ল'ব এয়া দেখিছে এতিয়া আমি বেক পাৰ্টত উলটিয়াই লৈছোঁ কাপোৰটো আৰু যেটো লেছৰ টুকুৰা বা কাপোৰৰ টুকুৰা লগাইছিলোঁ হেতু বেক পাৰ্টৰ ফোল্ড কৰি প্লাই চিলাই কৰি দি আছোঁ এটো আপোনালোকে হাত চিলাইও দিব পাৰে যদি হাত চিলাই দিব বিচাৰে আৰু মই মেচিন চিলাই দি আছোঁ হাত চিলাই দিলে ফিনিশিংটো বেছি ধুনীয়াকৈ আহে আৰু যদি মেচিন চিলাই দিয়ে তেন্তে দিব পাৰে এনেকুৱাকৈ ধুনীয়াকৈ গোটেইখিনি চিলাই কমপ্লিট কৰি ল'ব আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হৈছে কাৰণ মই ইয়াত গোটেইখিনি অলপ ভিডিঅ'টো স্লো কৰি প্লাই গোটেইখিনি বুজাই দিব চেষ্টা কৰিছোঁ তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ এইখিনি কমপ্লিট হোৱাৰ পিছত দেখিছে আপোনালোকে ইয়াৰ লুকটো কেনেকুৱা আহিছে এতিয়া আমি এই ব্লাউজটো জোখ লৈ প্লাই যেটো আমাৰ বডিৰ জোখ হয় সেই জোখ অনুযায়ী চিলাই কৰি ল'ম আৰু আপোনালোকে এনেকুৱাকৈ ধুনীয়াকৈ এতিয়া পিন এটা মাৰি ল'ব বা হালকা এটা চিলাই দি ল'ব পাৰে বা আপোনালোকে এনেকুৱা খোলা কৰি ৰাখিও এইটো জোখটো ল'ব পাৰিব প্ৰথমে কাপোৰটো ধুনীয়াকৈ ভাঁজ কৰি এনেকুৱাকৈ লৈ ল'ব সমানকৈ আৰু আপোনাৰ যেটো বুকুৰ জোখ হয় সেই জোখ অনুযায়ী এনেকুৱাকৈ ওপৰত আৰু তলৰ অংশত জোখটো লৈ ল'ব মই যেহেতু 34 সাইজৰ বনাইছোঁ তাৰ বাবে ওপৰৰ অংশত মই 8.5 ইঞ্চ আৰু যেটো তলৰ অংশ সেইখিনিত মই 7 ইঞ্চ লৈ প্লাই চিলাই কৰি দিছোঁ এনেকুৱাকৈ মই দুয়োটা সাইডে ফিটা দি জুখি লৈছোঁ আৰু এনেকুৱাকৈ চিলাই কৰি দি আছোঁ আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ চিলাইটো কৰি দিব এতিয়া আমি ব্লাউজটো ধুনীয়াকৈ পাইপিং লগাই দিম পাইপিং লগাই দিয়াৰ পাছত আমাৰ হাতৰ কাপোৰ বা স্লিপটো লগাব লাগিব তাৰ পাছত আমাৰ ব্লাউজটো কমপ্লিট হৈ গ'ল এতিয়া আমি পাইপিংটো ধুনীয়াকৈ লগাই দিম প্ৰথমে মই পাইপিংটো বনাই ৰাখিছিলোঁ আৰু যদি আপোনালোকে পাইপিং কেনেকুৱাকৈ বনাই আৰু লগাই নাজানে তেনেহলে তাৰ ওপৰত মই নেক্সট ভিডিঅ' কেতিয়াবা ভালকৈ বুজাই দি দিম আপোনালোকে সেই ভিডিঅ' চাব বুলি আশা কৰিলোঁ আৰু যিসকলে একেবাৰে চিলাই নাজানে বা মেচিনো ভালকৈ চলাব নাজানে তেওঁলোকৰ বাবে মই কেইটামান সহজ ভিডিঅ' আৰু একেবাৰে আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে শিকিব পৰাকৈ কিছুমান মই ভিডিঅ' দিম সেই ভিডিঅ'বোৰ আপোনালোকে চাব আৰু ফাৰ্ষ্ট টাইমৰ বাবে মোৰ চেনেলটো চাই আছে যদি সাবস্ক্ৰাইব কৰি থব তেতিয়া আপোনালোকে মোৰ নেক্সট ভিডিঅ'বোৰো চাব পাৰিব আৰু যদিহে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কিবা উপকৃত হ'ল বা চাই পেলাই ভাল পালে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমি এতিয়া এইখিনি দেখিছে মই গোটেই পাইপিঙৰ কাপোৰটো এটাচ কৰি ল'লোঁ প্ৰথমে
এটেচ কৰি হোৱাৰ পাছত আমি যিখিনি কাপোৰ আমাৰ ভিতৰ ফালে হাফ ইঞ্চ মানত আমি জইন দিছোঁ নহয় সেই কাপোৰটো এতিয়া ভিতৰত আমি এটা কাট দি ল'ম এয়া দেখিছে এইখিনি কাপোৰখিনি এইখিনি তেতিয়া আমি এটাকৈ কাট দিম আপোনালোকে এনেকুৱাকৈ কাটটো দি ল'ব এয়া এনেকুৱাকৈ গোটেইখিনি কাটটো দি দিলে আমাৰ পাইপিংটো ধুনীয়াকৈ ফিনিচিং আহিব আৰু ধুনীয়াকৈ বহি যাব এই কাটটো যদি নিদিয়ে আপোনালোকে তেনেহ'লে আপোনালোকৰ পাইপিঙৰ একেবাৰে ফিনিচিং নাহিব ব্লাউজটো আপোনালোকৰ বেয়া হৈ যাব আপোনালোকে এই কাটটো দিবলৈ নাপাহৰিব এইটো মই কাপোৰতহে কাটটো দি আছোঁ পাইপিং কাপোৰটো নহয় যিটো আমাৰ ব্লাউজৰ কাপোৰ হয় তাত মই এই কাটটো দি আছোঁ এতিয়া আমি যিটো পাইপিং কাপোৰ লগাইছিলোঁ সেই কাপোৰটো ভিতৰ ফালে ফল্ড কৰি পেলাই এতিয়া আমি এইখিনি গোটেইখিনি চিলাই কৰি দিম আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ ফল্ড কৰি ল'ব ফল্ড কৰি পেলাই গোটেইখিনি চিলাই কমপ্লিট কৰি দিব এনেকুৱাকৈ গোটেইখিনিত মই এতিয়া পাইপিংটো লগাম আৰু কমপ্লিট কৰি দিম আপোনালোকেও এনেকুৱাকৈ পাইপিংটো লগাই কমপ্লিট কৰি ল'ব এয়া এতিয়া আমাৰ ব্লাউজটো প্ৰায় কমপ্লিট হৈ গ'ল এতিয়া আমাৰ অকল ব্লাউজৰ কামৰ ভিতৰত স্লিপ লগাবলৈ আছে এনেই বাকী আমাৰ গোটেই ব্লাউজটো কমপ্লিট হৈ গ'ল এতিয়া স্লিপটো কেনেকুৱাকৈ লগায় এয়া দেখিছে মই প্ৰথমে স্লিপটো ৰেডি কৰি ৰাখিছোঁ আৰু এই স্লিপটো এতিয়া আমি এনেকুৱাকৈ ধুনীয়াকৈ দুভাঁজ কৰি পেলাই মাজৰ অংশটো আমি শ্ব'ল্ডাৰৰ যিটো মাজৰ অংশ হয় সেইখিনিত লৈ ল'ম আৰু এনেকুৱাকৈ ওলোটাকৈ ৰাখি পেলাই ব্লাউজৰ মেইন কাপোৰটো দেখিছে মই কেনেকুৱাকৈ ৰাখিছোঁ এনেকুৱাকৈ ৰাখি পেলাই এতিয়া এইটো ৰাউণ্ড চেপত আমি চিলাই দি যাম এনেকুৱাকৈ আপোনালোকেও চিলাই কৰি ল'ব আৰু এই হাতটো মই যেনেকুৱাকৈ ৰেডি কৰিছোঁ তেনেকুৱাকৈ মই ব্লাউজৰ আৰু এটা হাতটো লগাই ল'ম আপোনালোকে তেনেকুৱাকৈ আৰু এটা হাতটো লগাই ল'ব এয়া দেখিছে মই এনেকুৱাকৈ ধুনীয়াকৈ মাজৰ পৰা একেবাৰে চিলাই পেলাই এটা ছাইড চিলাই কমপ্লিট কৰি ল'লোঁ তাৰপিছত যিখিনিৰ পৰা মই মাজত প্ৰথমে চিলাই কৰিছিলোঁ সেইখিনিৰ পৰা মই আৰু এটা ছাইডটো চিলাই কৰি দি আছোঁ তে এনেকুৱাকৈ চিলাই কৰিলে আমাৰ ব্লাউজৰ ফিনিচিংটো খুব ধুনীয়াকৈ আহে তাৰ বাবে মই এনেকুৱাকৈ চিলাই কৰি আছোঁ আৰু যদি আপোনালোকে কিবা সহজ উপায় জানে তেনেহ'লে আপোনালোকে সেইটো ট্ৰাই কৰি চাব পাৰে এয়া দেখিছে এতিয়া আমাৰ হাতৰ কাপোৰটো এটেচ কৰি পেলাই হৈ গ'ল এতিয়া আমি এইটো বেক পাৰ্টত ওলটিয়াই ল'ম ওলটিয়াই লৈ পেলাই আমি আমাৰ মেইন জোখ অনুযায়ী আপুনি আপোনাৰ গাৰ জোখ অনুযায়ী চিলাই কৰি ল'ব এয়া দেখিছে এয়া এতিয়া আমাৰ ব্লাউজটো প্ৰায় কমপ্লিট হৈ গ'ল এতিয়া মই এইটো হাতটো যেনেকুৱাকৈ ৰেডি কৰিলোঁ তেনেকুৱাকৈ আৰু এটা হাতটো ৰেডি কৰি ল'ম আৰু যিখিনি অভাৰ কাপোৰ আছে সেইখিনি আমি কাটিং কৰি উলিয়াই ল'ম এনেকুৱাকৈ যদি আপোনালোকে চিলাই কৰিব নাজানে তেনেহ'লে মোৰ ভিডিঅ'টো চাই পেলাই এবাৰ ট্ৰাই কৰি চাব খুব ইজিকৈ আপোনালোকে বনাই ল'ব পাৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি কেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' চাব বিচাৰে কাটিং এণ্ড ষ্টিচিঙৰ লগত জড়িত মোক কমেণ্ট কৰি জনাব মই সেইবোৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যিবোৰ ভিডিঅ' বেলেগ কোনো চেনেলত নাপাব তেনেকুৱা ধৰণৰ ভিডিঅ' মই এই চেনেলটোত দি থাকোঁ সেইবোৰ চাব আপোনালোকে আৰু কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কি শিকিব বিচাৰে মই সেইবোৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম এই আমাৰ ব্লাউজটোৰ এতিয়া ফাইনেল লুকটো দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ ফিনিচিং আহিছে এনেকুৱাকৈ আপোনালোকেও ফিনিচিং দি পেলাই ধুনীয়াকৈ এটা ব্লাউজ চিলাই ল'ব পাৰিব ঘৰতে এবাৰ ট্ৰাই কৰি চাব আৰু যদিহে বুজি পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু যদি বুজাত কিবা অসুবিধা হৈছে বা মই বুজোৱাত যদি কিবা মোৰ ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব আৰু মোক কমেণ্ট কৰি জনাব মোৰ ভুলবোৰ তেন্তে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে